নেকি হা আজি কি ৰোল আছে তোমাৰ এইটো কিহৰ চাটি বাৰু ক'বলৈ গ'লে কোৱা শ্বুটিঙলৈ ওলোৱা হ'ল এইবোৰ কেমেৰা চেমেৰা গিম্বল চিম্বল চব ভৰালে মানুহ ওলাই আছে এইফালে কালি পাতোঁতে ভাবিছিলোঁ শ্বুটিং নহ'ব বুলিকে মানে কালি পাতোঁতে হ'ব বুলিও কৈছিলে আৰু পৰহিলেও মানে হ'ব বুলি কৈছে কিন্তু মই ৰাতিপুৱা দেখি পিনে যি দেখিলোঁ আৰু এনেকুৱা বৰষুণ দি আছে সেইকাৰণে নহ'ব বুলিও ভাবিছিলোঁ তাৰপৰা শইকীয়াই গৈ পিনে লৈ আহিলেগৈ আমাৰ এক্টৰ দা গৈ পিনে লৈ আহিলেগৈ ঘৰৰ পৰা তাৰপৰা এয়া সৰু সুৰা আজি শ্বট কেইটামান আছে সেইকেইটা চাবগৈ হাই হেল্ল' নমস্কাৰ ৱেলকাম টু সপোন ব্লগছলৈ স্বাগতম জনাইছোঁ আপোনাৰ মাজত নতুন এটা ভিডিঅ' লৈ আহিছোঁ ভিডিঅ'টো স্কিপ নকৰি চাই থাকক খাই কেনেকুৱা লাগিলে মজা লাগিছিলে মই কৈছিলোঁ আৰু এজন মহাশয়ক লগ পাবগৈ বুলি গৈ পেলাই এয়া দেখিলে কেনেকুৱা লাগিলে একদম মজা লাগিলে কি কি খোৱালে খালোঁ ফাৰ্ষ্ট ব্ৰইলাৰ খালোঁ অঁ ব্ৰইলাৰ পাছত খালোঁ কি খালোঁ আৰু এয়া ৰঙালাও ভাজি এটা দিছে ৰঙালাও ভাজি খালোঁ আৰু মুঠতে বিয়াখন খাই ভাল লাগিলে মোৰ মজা লাগিলে বৰ বিয়া আগতে সৰু বিয়া নহয় বৰ বিয়া ঠিকে আছে আহি থাকক উঠি আহক ব'লা নেকি হা আজি কি ৰোল আছে তোমাৰ নাজানা নীলোৎপল আজি কি ৰোল আছে এখেতৰ মানে আজি অলপ কাহিনীটো নতুন হ'ব চাই ভাল পাব আপোনালোকে তাৰপৰা মৰম দিব যেনেকৈ মনৰ জোনাকক মৰম দিছে আপোনালোকে মনৰ জোনাক কৈ দিয়া আৰু হিট মাৰিলে নে কি হিট মানে কি ক'ম ভবা নাছিলোঁ এনেকৈ মানে আগবাঢ়ি গৈ থাকিব বুলি এতিয়ালৈকে বাঢ়ি আছে আৰু এনেকৈ মৰম দি যাব সদায় মৰম দি যাব আৰু এক্টৰজন এইজনে বাৰু মনৰ জোনাক মেইন এতিয়া পথাৰলৈ গ'ল চব যোগাৰ কৰি থৈ দিয়া আছে পথাৰলৈ গৈ আছে ইয়াত এনেকৈ মানে চৰুটো জুইটো দপদপকৈ জ্বলি গ'লে চৰুটোত মানে সি এনেকৈ ভাত চাত লৰাই থাকিব তাৰপৰা ভনীজনী দত থাকিব তাই মানে কি কয় পিয়া এখন থাকিব পিয়াখনত তাই আৰামত ধুনীয়াকৈ পঢ়ি থাকিব লেচন এটা ফাৰ্ষ্ট মাইকটো নানিলা হয় নাই এখন কেনেকুৱা হ'ব এবাৰ এখন একদম ধুনীয়া হ'ব বুলি আশা কৰিছোঁ আৰু আপোনালোকৰ মৰম আশীৰ্বাদ লাগিব গতিকে শ্বৰ্ট ফিল্মখনৰ নাম হৈছে জীৱন হয়নে জীৱন যাতে শ্বৰ্ট ফিল্মখন ভাল হয় তাৰে কামনা কৰিছোঁ আৰু আপোনালোকে মৰম দিব এবাৰ স্ক্ৰিপ্ট লিখিছে নীলোৎপলে কৃষ্ণ জীৱনত প্ৰথমখন স্ক্ৰিপ্ট লিখিছোঁ আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদত যদি আগবাঢ়ি যাব পাৰোঁ আৰু কি হয় এখন ঠিক নাই উল্টা পুল্টা মাৰিলে চাবই নীলোৎপল ইয়াত নাই চাগে আৰু তেতিয়া শ্বৰ্ট ফিল্ম কৰি কেনেকুৱা লাগিছে ভাল লাগিছে ঠিকে আছে আমাৰ কাৰ্যসূচী খতম হ'ল আজি নীলোৎপল বাই বাই দেই কেনেকুৱা লাগিলে আজি বহুত মানে কি ক'ম সৰু সৰু পোৱালি চিন একদম কামোৰ খাই গৈছোঁ মই বহুত কামোৰ খাই গৈছোঁ তুমি বাই বাই মানে তুমিতো মোৰ লগতে যাবা আকৌ অকলে যাবাগে সেই যোৱাগে যোৱা তুমি কেইটা যায়গে বোলে এখন ভাইটি কেনেকুৱা লাগিলে কাইলৈ লগ পাম বুলি ভালে লাগিলে কাইলৈ কি হ'ব মেইন বস্তুটো এৰি থৈ গৈছে চাওক এইটো মই লুকুৱাই থোৱা নাই এতিয়া জাষ্ট মনত পৰিছে কাইলৈ কি হ'ব কাইলৈ হ'ব মানে অলপ দৌৰাৰ চিন আছে আপোনালোকে চাব গম পাব শ্বৰ্ট ফিল্মখনো চাব ব্লগকেইটাও চাব মজা লাগিব ন মজা লাগিব শ্বৰ্ট ফিল্মখন মজা লাগিব কৈছোঁ নহয় বহুত দুখৰো হ'ব আৰু এইফালে ৰূপমে যেনে তেনে কৰিলে ৰূপমে কিন্তু ৰূপমে বহুত মজা কৰিছে কালি পাৰিছেনে বাৰু বহুত পাৰিছে মানে মই এতিয়া ক'বলৈ বেয়া আহিছোঁ কেমেৰাত বাস্তৱ তাতকৈ বহুত মজা কৰিছে মজা মইটোতো শ্বুটিং কৰাই নাই ন বাস্তৱতাই মজা কৰে কিন্তু ৰূপমে কালি বহুত ধুনীয়া কৰিছে ফালি দিছে মানে এইটো আমাৰ সৰু পোৱালিটো ইও আছে বাৰু শ্বৰ্ট ফিল্মখনত আৰু পাঁচ চাইডৰ মানুহ বহি আছে আৰু শিৱানী সহায় কৰি দিয়ে আকৌ তাৰপৰা এইফালে আমাৰ ৰমলা এই বেমাৰত উঠিছেগৈ আৰু ল'ৰাটো একদম চেঞ্জ হৈ গ'ল তাৰপৰা এইফালে
গোটেইখন এয়া নীলোৎপল গোটেইখন বহি আছে একদম নীলোৎপল কেনেকুৱা লাগিছে অথনিবা নেমু চৰ্বত খোৱালে নেমু খোৱালে হজমলা খোৱালে আৰু বা কি খুৱাব আছে লুটি দিলোঁ আমাৰ ৰমলাই পুৰা দিলে আজি একদম এইটো কিহৰ ছাতি বাৰু ক'বলৈ গ'লে কোৱা হা আমেৰিকা ছাতি আৰু এইপাত সেই শিৱ ভাগৰ একদম লাখুটি পাত গতে লাগিছে মই পাৰ্বতী কাষত আহিছোঁ পাৰ্বতী কাষত ঠিকে আছে এই কেনেকুৱা লাগিছে উপভোগ হা একদম কিবা কিবি লাগিছে বিকাশ বোলে ইয়াতে শ্বুটিংটো হ'ব নেকি চলি আছে স্কুলৰ মাজত মানে স্কুলৰ ভিতৰত গোটেইখন বহি আছে শইকীয়া কেনেকুৱা লাগিছে স্কুলৰ ভিতৰত শ্বুটিং এই দেওয়া কলাত গোটেইখন বহি আছে একদম ফেনৰ হাৱা খাই এইফালে নীলোৎপল পুৰা শ্বুটিঙত লাগি আছে একদম মানে স্কুলৰ ভিতৰত মানে কি আছে তৃতীয় শ্ৰেণী এখন বাৰু দৰ্জা আছে আৰু এখন কি দ্বিতীয় শ্ৰেণী গাইজ চাওক দৰ্জা নাই চ' গাইজ শ্বুটিঙলৈ আহি গ'লোঁ মানে আৰু দেখুওৱা নাইগৈ আৰু ইমানখিনিও মানে কিমান দেখাম আৰু একেটাতো দেখিয়ে আছোঁ অকণমান চাব সকলোৱে মৰম দিব তাকে আহি আছে আৰু আমাৰ বেছি চিন নাই দুটামান আছে ন দুটামান তাৰপৰা এই আমাৰ ৰূপম শ্বুট কৰি আহি আছে তাৰপিছত পিছফালেও মানুহ আহি আছে তাৰপিছত ইয়াতে আজি ভিডিঅ'টো সমাপ্ত কৰোঁ বুলি ভাবিছোঁ যি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আহিলে বাই বাই আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ Can anybody out there hear me?